আহিব গমেই নাপাওঁ নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক সকলো ভাল চাগে? মোৰ খবৰ ভাল আৰু আপোনালোকে চাইছে তিনিচুকীয়া বয় ৰোষ্টিং চেনেল। আৰু আজি ভিডিঅ'টোত ক'বলৈ গৈছো দুটামান ছাপৰি, দুটামান হিজিৰা, দুটামান মানে চোৱা আৰু ভিডিঅ'টো থাম্বনেইলটো দেখি সকলোৱে গম পাইছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তো ভিডিঅ'টো চোৱাৰ আগত সকলোৱে লাইক এটা কৰি দিবা, কমেন্ট এটা কৰি দিবা, সাবস্ক্ৰাইব কৰি দিবা, কিনাৰত থকা বেল আইকন দবাই দিবা আৰু ধুনীয়া আছে এটা ইমোজি থকা কমেন্ট এটা মাৰি দিবা। তো আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু চাই থকা মজা লাগিব আজি ভিডিঅ'। তো লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব মাৰি দিয়া আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে আজি প্ৰথম মানে ভকা চুদাৰ পৰা अभी मजा आएगा ना भिड़। আমাৰ জীৱনটো এনেকুৱা এটা গতিত চলিছে ন, 500 টকা এটা খুচুৰা কৰিবা, বাকী কেইটকা কেনেকৈ শেষ হ'ব গমেই নাপাবা। কথা কৈছা ভাইটি, যদি মই 10 টকা শিখৰ পেকেট এটা লম, ক'ৰ পৰা লগৰকেইটা হাত আহিব গমেই নাপাওঁ কৰিছো কাম বনালো নাম যতে ততে বাজে মোৰে গান মাথা নাই তোৰ কৰিলি চুৰ লিৰিক্স বোৰ কি কবি তোৰ ওলালি কেলাটো পচা গুৰ বেলচা দাঙিলো কেলা চবে ভাবিল মিস্ত্ৰী ৰিয়েল হিপ হপ আনি আছো অসমত বনাম হিষ্ট্ৰী হিপ হপত তোৰ দৰকাৰ নাই পুৰুষ নহয় তই স্ত্ৰী আৰু অলপ ৱেট তই ডাইৰেক্ট হবি অফ কাম এণ্ড বিটছ লিক মি লাইক এ ললিপপ হে বিটছ হোৱাট ডু ইউ সে নিজকে তই ৰেকৰ্ড বুলি ভাব নেকি বে শুনা পালো কসম খাই কৈছো গাইজ, ইয়াৰ গানকেইটা শুনি মোৰ একদম বুকুখন মানে চিঙাই গৈছে। মানে ইয়াৰ গানকেইটা শুনিলে মোৰ আমাৰ ঘৰ ছাগলীজনীলে মনত পৰে। একজেক্ট গান গোৱা ভাই, একজেক্ট গান গোৱা। To do anything, I'm like, oh my god, I get wet for you. এনেকুৱা ল'ৰাবিলাক এটা কথাই ক'ব বিচাৰো যে তুমি ভাই, চৰি তুমিতো মই বেছিয়ে ভাল, তই ভাই গে নে মতা নে মাইকী নে তই হয় কি মানে তই কি কৰিলি ভাই? তই এইবিলাক মানে গান ছোৱালীয়ে বনাই আকৌ তই মানে এইবিলাক কৈ দিছ। মানে এইবিলাক তোক মই এটা কথা ক'ম, ইয়াৰ চাগে নাই। भीगी भीगी रात में मीठी मीठी बात में ऐसा लगता मुझे तरम तरम भीगी भीगी। মই এনেকুৱা কিছুমান মানে যদি মানুহ ল'ৰা ছোৱালী মানে ছোৱালী নহয় অভিয়াছলি, এনেকুৱা মানে ল'ৰাবিলাকক দেখিলে মই এটা কথা ক'ম, তহঁতি বিল্লা নেকি বে? अबे साले, जो माफ करना मैं जो कभी এইবিলাক কয় গাইজ ফিগাৰ এইবিলাক যোনবিলাক ছোৱালীয়ে মোৰ ভিডিঅ' চাইছে এনেকুৱা ফিগাৰ বনাবলৈ দম আছে তোমালোকৰ? নাই নহয়। সেইকাৰণে চাই লোৱা, ফিগাৰ বুলি কয়, দিছ ইজ ফৰ ফিগাৰ, অৰিজিনেল ফিগাৰ। এনেকুৱা ফিগাৰ পাবলৈ তোমালোকে 10টা জনম ল'লে নোপোৱা। মানে দম নাই তোমালোকৰ, বুজিছা? দম নাই। আজি আপোনালোকক শিকাম বিয়েৰ কেনেকৈ খাব লাগে। হয়তো আপোনালোকে বহুতে নাজানে বিয়েৰ কেনেকৈ খাব লাগে। মা কচম গাইজ, মই বহুত বিল্লামী মানুহ দেখিছো, পাগলা মাগলি কাম কৰা দেখিছো, কিন্তু ইয়াৰ নিচিনা মানুহ দেখা নাই। মানে ই মাল খোৱা দেখাব। ঠিক আছে, অলপমান শিকো লৈছো মালটো কেনেকৈ খায়। প্ৰথমতে আপোনালোকে বিয়েৰটো এনেকৈ কৰি তুলি ল'ব। তুলি লৈ অকণমান এনেকৈ কৰি খাব আৰু লগতে দুটামান বাদাম চুবাই দিব। সি মালটো খালে অলপমানকে, তাৰপিছত সি চাকনাটো খাইছে। মানে মই সঁচা কথা ক'বলৈ, মই মাল খাব নাজানো, শিকাও নাই। আজি গম পালো যে বিয়েৰ কেনেকৈ খায়। সঁচা কথা কৈছো গাইজ, আজিৰ পৰা কেতিয়াও জনা নাছিলো বিয়েৰ কেনেকৈ খায়। চালিউট ভাই, চালিউট, তুমি মোক শিকাই দিলা বিয়েৰ কেনেকৈ খায়। আজিৰ পৰা মই এনেকৈ খুলিম, এনেকৈ বিয়েৰটো খাম। মানে বিয়েৰ খোৱা টেকনিক শিকাই আছে সি মানে সৰু ল'ৰা ছোৱালীক সি সেইবিলাক কৰিয়ে মানে ভৱিষ্যতখন উজ্জ্বল কৰিব। আচলতে সঁচা কথা ক'ব গ'লে, যদি ভৱিষ্যত উজ্জ্বল কৰিব আছে, ভাল পঢ়া শুনা বস্তু দেখা বা ভাল কিবা দেখা, এই তই বিয়েৰ খোৱা আল খোৱা ভিডিঅ' বনাই দিব নালাগে।
এতিয়া উঠি অহা ল'ৰা ছোৱালীবিলাকে তোৰ ভিডিঅ'বিলাক চাই কি বালটো শিকিব হা ভিডিঅ' বনাইছে কিবা এটা ভাল কিবা বস্তু দেখা নাই যোনখিনিয়ে চাই মেলি মানুহে শিকিব পাৰে কিবা জানিব পাৰে ফকতীয়া বিয়েৰ খাই এইবিলাক খাই কি দেখাইছ তই নিজেতো বেয়া হলি লোককো বেয়া কৰিব আহিছ কেলা কাম বন্ধ নাই একদম হৃদয়তো সকলোৱে থয় মই তোমাক ফ্ৰিজত থম যাতে কেতিয়াও বেয়া নোহোৱা বুজিছা জান মোৰ জান তুমি মোক ফ্ৰিজত থব নালাগে তুমি এটা কাম কৰিবা তুমি এটা সৰুকে বাতি এটা ল'বা তাতে মোক জুবিয়াই থৈ দিবা কেলে মই মাংসহে ফ্ৰিজত থবলৈ হয় নাই আজি ভিডিঅ'টো বেছি দীঘল নকৰিলো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছো মানে বেছি বিল্লামি কৰা নাই আৰু তো যদি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব মাৰি দিয়া আৰু কিনাৰত থকা বেল আইকন দবাই দিয়া আৰু মোৰ নতুন ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইবটোতো টিপিবাই ন নাই টিপা এতিয়ালৈকে সেইকাৰণে টিপি দিয়া আৰু ধুনীয়া চাই কমেণ্ট এটা এনেকুৱা হাৰ্ড কমেণ্ট এটা দি দিয়া নহ'লে যদি জমনি হৈছে এটা হাঁহা ইমজি এটা দি দিয়া আৰু ভিডিঅ'বোৰ চাই থাকিবা আৰু ভাল লাগিলে প্লিজ শ্বেয়াৰ এটা মাৰি দিবা আৰু যিমান পাৰে সিমান মৰম দিবা মোক তেতিয়া মই আগলৈ আৰু ভাল ভিডিঅ' বনাব পাৰিম আৰু মোৰ এটা ইউটিউব চেনেল আছে যোনটো নাম হৈছে AXO ৰাজদীপ সেই চেনেলটো ছাবস্ক্ৰাইব মাৰি দিবা আৰু বেছি কথা একো নকওঁ তো আজি ভিডিঅ'টো ইয়াতে তো আজি ভিডিঅ' ভাল লাগিলে তো লাইক কমেণ্ট ছাবস্ক্ৰাইব মাৰি দিবা তো নতুন ভিডিঅ' লগ পাম আজিলৈ তেন্তে বাই বাই